ইছ, মনটো বেয়া লাগিল কাৰণে পাৰ্কত বহিবলৈ আহিলোঁ। এই দুটা আকৌ আগতীয়াকৈ আহি প্ৰেম লীলা কৰি আছে। ইয়াতে বহি সিহঁতৰ কথাকে শুনো অকণমান। তেতিয়াহ'লে মই তোমাৰ লগতে গোটেই জীৱনটো থাকিম বুলি ভাবি লৈছোঁ আৰু দেই। হ'ব বাৰু, কিন্তু এতিয়া বহুত সময় হ'ল নহয় আমি ইয়াত বহি থকা। তোমাৰো দেৰি হৈছে, ঘৰলৈ যাওঁগৈ লাগিছিল সোনকালে বুজিছা। বেলিও বহিব হ'ল দেখোন। হ'ব বাৰু দিয়া, এতিয়া মই যাওঁ দেই। যাবা, তুমি ভালকৈ থাকিবা। হ'ব, তুমি সোনকালে যোৱা, নহ'লে মায়ে আকৌ ঘৰত চিন্তা কৰি থাকিব। আই, কি আচৰিত নাম ৰাখিছে ল'ৰাটোৰ। ল'ৰা মানুহৰ নামনো জবা ৰাখেনে বাৰু? ছোৱালী মানুহৰ নাম হ'লেও বেলেগ কথা আছিলে। ৰচোন সুধিব লাগিব, ইয়াৰ নামটো জবা কিয় ৰাখিলে। হেৰা ভাইটি, তোমাৰ নামটো সঁচাকৈ জবা নেকি হে? আপুনি হ'বলৈ সেইটো কথা সুধিব লগা হৈছে। আজিকালি এইটো ডিজিটেল যুগ বুজিছে। আপুনি আজিকালি কথাবোৰ বুজি নাপাব। এইটো হ'ল ডিজিটেল যুগৰ নাম। মোৰ নাম আচলতে জয়ন্ত বাহৈ। এই জয়ন্ত বাহৈ নামটো জয়ন্তৰ পৰা জ আৰু বাহৈৰ পৰা বাটো লগাই জয়ন্ত বাহৈটো মানে জবা কৰি দিছে। আপুনি গম পালে এতিয়া? আজিকালি ডিজিটেল যুগৰ নাম হয় এইবিলাক। আপোনালোকে এইবিলাক বুজি নাপাব। হে ভগৱান, কেনেকুৱা যুগ আহিলে হেই। পিছে এটা কথা কিন্তু বহুত ভাল হ'ল মই এইটো যুগত জন্ম লোৱাৰ কাৰণে। মোৰ নামটোতো কেশৱ লাহনহে। মোৰ নামৰ গতিটো কি হ'লহেঁতেন? কেশৱৰ কটেকাৰে কে আৰু লাহনৰ নাই, ভাবিবই নোৱাৰি। নাপায় আৰু এইবিলাক ভাবিব দেই। ভালেই হ'ল মই এইটো যুগত জন্ম নল'লোঁ। দাদা, কি ভাবিছে? বাৰু যি ভাবিছে ভাবক আৰু, মই যাওঁ আৰু দেই, মোৰ সময় হ'ল। ঠিক আছে ভাইটি, যোৱা। ধেৎ চাল্লা, ভাল হাঁহি উঠিলে দেই নামডাল শুনি। কিহে বন্ধু, অকলে অকলে পাৰ্কত বহি হাঁহি আছে দেখোন। নক'বা আৰু বুজিছা, ডিজিটেল যুগৰ কথা ভাবি হাঁহি আছোঁ। আহাচোন বহাহি ওচৰতে, মই কৈ আছোঁ তোমাক। কোৱাচোন কোৱা, কি কথা হ'লনো ইমান হাঁহিবলৈ? কি ক'বা বুজিছা, অলপ সময় আগতে ইয়াতে ল'ৰা এটা ছোৱালীজনীয়ে বহি কিবা কিবি কথা পাতি আছিলে। ছোৱালীজনী যোৱাৰ সময়ত আৰু ল'ৰাটোক কৈ গৈছে নহয়, যাওঁ দেই জবা বুলি। মই ভাবিলোঁ ল'ৰা মানুহৰ নামনো জবা থাকেনে। তাৰপিছত ল'ৰাটোক আৰু সুধি পেলালোঁ মই। ল'ৰাটোৱে ক'লে সেইটো হেনো ডিজিটেল যুগৰ নাম। তাৰ নাম হেনো জয়ন্ত বাহৈ। এই জয়ন্তৰ পৰা জ আৰু বাহৈৰ পৰা বা লগাই জবা বনাইছে। কি যে হ'ব আৰু দেই এই যুগটো। এনেকুৱা কথা নেকি? মই আৰু এটা কথা ভাবি ভাবিহে হাঁহি উঠি আছে বুজিছা। কি কথা নকোৱাচোন মোকো। সেই আমাৰ ঘৰৰ কাষৰ যে খগেন যে, সি আৰু কালি দেখিলোঁ আবেলি সময়ত মন মাৰি আগফালে বহি আছে। মই গৈ ওচৰ পালোঁগৈ। মই বোলো সেই খগেন, কি হ'ল মন মাৰি বহি আছোঁ যে? সি আৰু যিটো কথা ক'লে মোৰ মানে শুনি আৰু হাঁহি উঠিল নহয়। কচোন মোকো কিনো হাঁহি উঠা কথা হ'ল? কৈ আছোঁ শুন। এই যে খগেনে 4-5 দিনমান থকাকৈ মানে শাহুৱেকৰ ঘৰলৈ গৈছিলে। তাৰপিছতে 4-5 দিন হোৱাৰ পিছত আৰু সি আহিবলৈ ওলাল। আহিবলৈ ওলাল, শাহুৱেকে আৰু আহি ক'লেহি যে জোৱাই পপা আৰু পাৰিলে তুমি 4-5 দিনমান থাকি যোৱাচোন, বিশেষ কাম এটা আছিলে। এইবাৰ খগেনে ভাবিলে, আজি অত দিনে শাহু ঘৰলৈ আহি আছোঁ, কোনোদিনে কোৱা নাই 4-5 দিন বেছিকৈ থাকিবলৈ। এইবাৰনো বুঢ়ী মোৰ প্ৰতি এনে জন্মিল নে একে মৰমডাল। সি ভাবিলে সুধিয়ে দিয়া যাওক কি হয়। তাৰপিছত সুধিলে আৰু সি যে শাহুমা যে কিনো হ'ল এইবাৰনো আপুনি মোক 4-5 দিন বেছিকৈ থাকিবলৈ ক'লে। তেতিয়া আৰু শাহুমাই যিটো কথা ক'লে আৰু তাকেহে আচৰিত কথা। শাহুবুঢ়ীয়ে হেনো তাক ক'লে যে যোৱাকালি মোৰ পোৱালিটো যিহেতু মৰিলে, আমাৰ এই অঞ্চলত মানে তোমাৰ সমান ক'লা মানুহ নায়েই, গতিকে মোৰ পোৱালিটো মৰাটো মৰিলেই, গতিকে তোমাকে দেখুৱাই কেইদিনমান মৌজনী গাখীৰ খীৰাব পাৰিলোহেঁতেন। যেই তেনেকৈ ক'লে মানে তাৰ মানে একে খঙে গৈ মূৰৰ চুলি আগ পালেগৈ নহয়। সি ক'লাটো মানে তাৰ ফাইদা উঠাবলৈ বিচাৰিছে শাহুৱেকে। একেবাৰে টালি টোপোলা বান্ধি হেনো ঘৰ পালেহি আহি। তাৰ কথাটো শুনি ময়ো মানে মনে মনে হাঁহিলোঁ। তাক দেখুৱাইও হাঁহিব পৰা নাই, তাকো অপমান কৰা হ'ব। তাকেহে মানে ভাবি ভাবি হাঁহি উঠি আছিলে মোৰ। হয় নেকি? তামাম জমনি কথা দেখোন। পিছে কালি ভূমিকম্পটো কেনেকুৱা লাগিলে? নকবি আৰু বুজিছেনে, সাংঘাতিক ডাঙৰ ভূমিকম্প আহিছে দেই। জীৱনত প্ৰথম ইমান ডাঙৰ ভূমিকম্প দেখিলোঁ মই। হয়নে? তই পিছে চশমা পিন্ধি আছিলি চাগে, সেইকাৰণে ভূমিকম্পটো দেখিলি। মই কিন্তু ডাঙৰ ভূমিকম্প বুলি অনুভৱহে কৰিলোঁ দেই, দেখা নাই। তয়ো মানে বৰ সৰু সৰু কথাবিলাকত ধৰি থাকোঁ। মানুহ মাতে ভুল হ'বই আৰু। পিছে তোৰ ল'ৰাটোৰ খবৰ কেনেকুৱা? ল'ৰাটো আছে আৰু পঢ়া শুনা কৰি। আজিকালি পোৱালি যি কথা আৰু কি কবি। যোৱাকালি আৰু তাক সুধিলোঁ যে বপাই পঢ়া শুনা কেনেকুৱা চলিছে? সি আৰু কৈছে দেউতা পঢ়া শুনা কৰিনো কি কৰিম। মই বোলো ভালকৈ পঢ়া শুনা কৰিলে পৰীক্ষাত ভাল নম্বৰ পাবি। সি কৈছে বোলে পৰীক্ষাত ভাল নম্বৰ পালেনো কি হ'ব? মই ক'লোঁ বোলো পৰীক্ষাত ভাল নম্বৰ পালে তই ভাল চাকৰি পাবি। তেতিয়া সি সুধিছে যে ভাল চাকৰি পাইনো কি হ'ব? মই ক'লোঁ যে ভাল চাকৰি পালে আৰামত থাকিব পাৰিবি। সি তেতিয়া কৈছে যে এতিয়ানো মই কেনেকৈ আছোঁ? এতিয়াতো মই আৰামতে আছোঁ, গতিকে ভালকৈ পঢ়া শুনা লাভ কৰিনো কি লাভ হ'ব? গতিকে মই নাই কৰা পঢ়া শুনা। কি হ'ব নহয় আজিকালি পোৱালিবিলাকৰ একদম মূৰটো খাই পেলাব তাৰমানে। কি কবি আৰু আজিকালি পোৱালিৰ কথা। পিছে তোৰ মোবাইলটো বাজিল নেকি কিটিংকৈ? তেনেকুৱা চাউণ্ড এটা শুনিলোঁ দেখোন মই।
অঁ হ'ব পাৰে, ঘৰৰ পৰা চব্জি আনিবলৈ পঠাইছিলে। হ'ব দে যাওঁ আজিলৈ, কাইলৈ লগ পাম আকৌ। অঁ হ'ব দে যা, ময়ো যাওঁগৈ আৰু এই সন্ধিয়া হ'লেই নহয়।